Thank you. Sir, ifale olop sadibo sir. মই আজি ডানচাৰাং নাৰ্জাৰীৰ ঘৰত আহি পেলাই মানে দুখ লাগিছে যে গৰীব পৰিয়াল তেওঁৰে ল'ৰা এজন প্ৰতিভাৱান ল'ৰা আছিলে তেওঁ কিক বক্সিং খেলা গোৱাত গৈ পেলাই যিটো নেশ্যনেল লেভেল কম্পিটিশ্যনত মানে আগভাগ লৈছিল ঘূৰি আহোঁতে দুৰ্ভাগ্যবশতঃ তেওঁ মৃত্যুবৰণ কৰিব লগা হ'ল 1 তাৰিখ ডিচেম্বৰৰ দিনা আৰু সেই সম্পৰ্কে মই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছিলোঁ আৰু BTC শিৱৰ লগতো আলোচনা কৰিছিলোঁ গভৰ্ণমেণ্টে যিটো স্পৰ্টছমেন সকলক তেনেকুৱা মৃত্যু ঘটিলে যে ধৰণৰ এটা আৰ্থিক সাহায্য দিয়ে ইয়াত কিছুমান নৰ্মছ আৰু ৰুলছ আছে মেইনলি অলিম্পিক ষ্ট্ৰীমত যিবিলাকে খেলে তেওঁলোককে মানে এটা আৰ্থিক সাহায্য দিয়া হয় কিন্তু যেহেতু ডানচাৰাং নাৰ্জাৰী যিটো কিক বক্সিং এটা প্ৰাইভেট অৰ্গেনাইজেশ্যন আছিলে কিছুমান এছ'চিয়েশ্যনে নেশ্যনেল লেভেলত কৰিছিল তো এইটো কাৰণে হয়তো গভৰ্ণমেণ্টে বৰ্তমান পলিচিৰ অধীনত এনেধৰণৰ তেওঁৰ পৰিয়াল বা তেওঁক মানে ডাইৰেক্টলি সহায় কৰা মানে অসুবিধাত পৰিছে তথাপিও আজি মুখ্যমন্ত্ৰীয়ে নিজৰ ৰিলিফ ফাণ্ডৰ পৰা 1 লাখ টকা অনুদান আগবঢ়াইছে এই পৰিয়ালক সহায় কৰিবৰ কাৰণে সাময়িকভাৱে যাতে সহায় হয় এইটো ডাঙৰ কথা নহয় কিন্তু বৰ্তমান কাউন্সিল যিটো BTC প্ৰমোদ বড়োৰ নেতৃত্বত যিটো কাউন্সিল চলি আছে এই পৰিয়াল যাতে ভৱিষ্যতত কোনো বিপদত নপৰে তাৰ কাৰণে ব্যৱস্থা লোৱা হ'ব এইটো আলোচনা কৰি থকা হৈছে কাউন্সিলত এইখিনি আমি কথা দিব পাৰোঁ মই আহি পেলাই আৰু এইখন গাঁৱত মই মিনিষ্টাৰ হিচাপে প্ৰথম আহিছোঁ গাঁৱৰ মানুহৰ লগত লগ পাই আৰু বিভিন্ন সমস্যা হয়তো আছে মোক ক'ব এইটো শুনিবলৈ আহিছোঁ মই